Hello everyone, সকলোলৈকে mondita'slife পৰা স্বাগতম জনাইছো। আজি মই এটা কেকুৰাৰ ৰেচিপি লৈ আহিছো। এয়া মই প্ৰথম আজি বনাবলৈ লম আৰু মই ভালদৰে কেকুৰা বাছিব নাজানো। আমাৰ ঘৰত থকা দিদিয়ে অলপ এখিনি মোক হেল্প কৰি দিছে, এখিনি বাছি দিছে আৰু কেনেকৈ বাছিলে আপোনালোকে চাবচোন আৰু মই ৰেচিপিটো কেনেকৈ বনালো আপোনালোকে অলপ চাব। এয়া দিদিয়ে এতিয়া কেকুৰাখিনি বাছিবলৈ লৈছে, চাবচোন কেনেদৰে বাছিছে। এয়া দিদিয়ে ক্ৰেপ কাটি আছে। Kokora, kera. Itu kayak apa nih? বহুত কম হলে নি? Itu sop tel. Igla tel. Asal itu খাবা লাগে। সেইকাৰণে তো কি কৰা মানুহ যিমান দাম হ'লেও খাই যে শেষ হৈ যায়। কণ্ডিচৰ কাৰণে ভাল। এয়া চাফা কৰি হৈ গৈছে কেকুৰাখিনি। এতিয়া মই এইখিনি ভাজিবলৈ ল'ম। প্ৰথমতে কেৰাহীখনত মই অলপ তেল দি ল'লোঁ। এইখিনি গৰম হোৱাৰ পিছত মই ৰঙা জলকীয়া এটা আৰু তেজপাত দি আৰু পিঁয়াজখিনি ভালদৰে মই এইখিনি ভাজি ল'ম। পিঁয়াজখিনি ভজা হ'লে মই পিঁয়াজখিনি অকণমান ভজাৰ পাছত মই এতিয়া আদা নহৰু অকণ পেষ্ট দি দিছোঁ আৰু হালধি অকণমান দি দিছোঁ আৰু ধনিয়া আৰু জিৰা পাউডাৰ অলপ দি দিছোঁ। এতিয়া মই চাফা কৰি থোৱা ক্ৰেবখিনি কেকুৰাখিনি মই ইয়াত দি দিম। এইখিনি দি মই অলপ ভাজি ল'ম আৰু সোৱাদ অনুসৰি মই নিমখ দি দিছোঁ। অকণমান ঢাকনখন দি থৈ দিম। অলপ ভজা হোৱাৰ পিছত মই এতিয়া অলপ গৰম পানী ইয়াত দি দিম। গৰম পানীখিনি দিয়াৰ পিছত ভালদৰে কেকুৰাখিনি সিজিবলৈ দিম ভিতৰখিনিলৈকে। পানীখিনি দিয়াৰ পিছত অলপ সিজিবলৈ মই দি দিম কম ষ্টিমত। এয়া মোৰ ৰেডি হৈছে কেকুৰাৰ চব্জি। আজি প্ৰথম ট্ৰাই কৰিম কেনেকুৱা হৈছে খাবলৈ।